আমি প্ৰথমতে টিকেট কাটি ল'লোঁ 10 টকীয়া টিকেট গাই প্ৰতি 10 টকা হয় টিকেটৰ মূল্য গতিকে 3টা টিকেট কাটি ল'লোঁ আমি তিনিজনে আৰু এতিয়া বলক আমি মৈদামৰ ভিতৰলৈ সোমাই যাওঁ আৰু ক'ত কেনেকৈ কি আছে সকলোখিনি ভিডিঅ'টোত কৈ যাম গতিকে চাই থাকক ভিডিঅ'টো জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰ তাৰিখে চৰাইদেউত আৰু সেই 24 নৱেম্বৰ তাৰিখটোৱে আমি লাচিত দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মোমাই তামুলী বৰবৰুৱা আছিল স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজসভাৰ এজন উচ্চপদস্থ বিষয়া এজন ৰাজকীয় বিষয়াৰ সন্তান হিচাপে লাচিত বৰফুকন সৰুৰে পৰা সামৰিক আৰু আনুষ্ঠানিক এই দুই ধৰণৰ শিক্ষাৰে তেওঁ জিলিকি উঠিছিল আৰু এটা কথাৰ কাৰণে মই ভিডিঅ'টো বৰ্তমান ৰখাই দিলোঁ আৰু কথাটো হ'ল যে যদি আপোনালোকে কিতাপ পঢ়ি ভাল পায় তেনেহ'লে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আছে আৰু আমাৰ অসমত বৰ্তমান এখন উপন্যাস প্ৰকাশ পাই উঠিছে জিপি বুলি কয় আৰু কিতাপখন পঢ়ি আপোনালোকে বহুত ভাল পাব যদি আপোনালোকে কিতাপখন কিনিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব লিংক দুটা আছে এটা হৈছে এমাজনৰ পৰা আপোনালোকে কিনিব পাৰিব আৰু এটা হৈছে অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাইৰেক্ট কিনিব পাৰিব আৰু এই কিতাপখনত মূলতঃ আমাৰ যি স্কুলীয়া জীৱন আছিলে স্কুলীয়া জীৱনৰ যি ৰঙীন দিনবোৰ আছিলে সেই দিনবোৰলৈ আপুনি এই কিতাপখন পঢ়ি উভতি যাব পাৰিব গতিকে খৰধৰ কৰক আপোনাৰ কপিটোৰ কাৰণে আজিয়ে যোগাযোগ কৰক তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু অতি কম মূল্যত এই কিতাপখন দি থকা হৈছে গতিকে আপোনাৰ কপিটোৰ কাৰণে আপুনি আজিয়ে যোগাযোগ কৰক ধন্যবাদ আৰু এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰক 1671 চনৰ মাৰ্চ মাহত মোগলসকলে যেতিয়া অসমত সাম্ৰাজ্য বিস্তাৰ অৰ্থে অন্তিম চেষ্টাৰে ঐতিহাসিক শৰাইঘাট যুদ্ধৰে যি আহোম সেনাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল সেই সময়ত আহোমসকলৰ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ অধীনত
আৰু এয়াই আছিল লাচিত ভৱনৰ ভিতৰভাগ। ইয়াত ভুৰুকাৰ পৰা আৰম্ভ কৰি মটং, নাগমাৰি, দোলা আদি বিভিন্ন ধৰণৰ আহোমসকলৰ ৰাজত্বকালত যিখিনি ব্যৱহৃত হৈ আহিছিলে সেইখিনি ইয়াতে সংৰক্ষিত কৰা আছে। আৰু ইয়াতে মই এজন দাদাক লগ পালোঁ, গতিকে দাদাৰ পৰা কিছু কথা জানি লওঁ আহক। নাম জনাইছোঁ আপোনালোকে স্বাগতম। হয়, লাচিত মৈদামলৈ। হয় হয়, ধন্যবাদ বহুত বহুত। আপুনি কওকচোন, এই যিভাগ আমি দেখিলোঁ লাচিত ভৱনত কিমানবিধ সামগ্ৰী এতিয়া মানে সংৰক্ষণ কৰা হৈছে? আমাৰ এই মিউজিয়ামটো বেছি দিন হোৱা নাই, হয়, তাৰবাবে দুই এটা বস্তু এতিয়া ৰখা হৈছে। ধৰক আগৰ পুৰণা বস্তু কিছুমান বেলেগত ৰখা হৈছে হয়, সংৰক্ষণৰ কাৰণে, কিন্তু আনিবলৈ এতিয়া কথা পাতি থকা হৈছে। ধৰক লাচিতৰ হেণ্ডাং বেলেগ এঠাইত ৰখা হৈছে। হয়, তেনেকৈ ধৰক এতিয়া পিছৰ কিছুমান বস্তু এতিয়া ৰখা হৈছে। ধৰক আপোনাৰ মটং আছে, ধৰক যিটো চাউলুং চুকাফা আহোঁতে 1228 খ্ৰীষ্টাব্দত লগত লৈ আহিছিলে 3000 মটং, ধৰক 9000 সৈন্য, তাৰ এটা মটং ইয়াতে ৰখা হৈছে। তামৰ যিটো অলপ দিনৰ আগতে এডাল নাগমাৰি অনা হৈছে, নাগমাৰি তলত নাগমাৰিডাল থাকে, সেইডাল ইয়াতে পাব, চাব পাৰিব। আৰু নাগমাৰি ভিডিঅ' মই অলৰেডি বনাই থৈছোঁ, আপোনালোকে মোৰ আই বটনত ওলাই থাকিব, আপুনি তাত গৈও নাগমাৰিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু কি কেনেকুৱা ধৰণৰ কি আছে? আমাৰ ইয়াতে মেইন আছে আপোনাৰ এই লাচিত মৈদামটো। হয় হয়, এতিয়া মানে শৰাইঘাটৰ যুদ্ধ 1671 হৈছিলে। শৰাইঘাটৰ যুদ্ধৰ পাছত 1672 চনত তেওঁৰ বিজয় উৎসৱৰ কাৰণে ৰংপুৰলৈ যেতিয়া আহিছিলে, তেওঁ যেতিয়া নৰেগেৰে আছিলে, তেওঁ আকস্মিক বিভাত মানে এই আমাৰ সুলুঙা পাৰতে তেওঁ সমাধিস্থ কৰা হয় এই সুচল জেগাতে। আমাৰ এইডোখৰ আপোনাৰ যোৰহাট জিলাৰ সুলুঙাপাৰ মৌজাৰ নৰাহিলৈৰে প্লট পৰে। সুলুঙাপাৰৰ অৰ্থটো হৈছে মানে হাইলুং পাৰ, টাই ভাষাত কয়, য'ত মানে উচ্চ বয়স্ক বিষয় বসতিস্থল। আৰু সেই হেতুকে যেতিয়া তেওঁ মৃত্যু হয়, সকলো ডাঙৰ এইটো অঞ্চলত থকাৰ কাৰণে আলোচনা কৰি এই সুচল জেগাত দিয়ে। আৰু এইটো হ'ল যিটো নৰাহিলৈৰে প্লটটো, সেইটো হ'ল মানে এটা ৰাজঘাট আছিলে, অতীজৰ ৰাজঘাট, ৰজাৰ খাট পাম মানে, যিটো আপোনাৰ পাট মহন্ত বংশক এই 3 ধুৰৰ মাটি দিছিলে। তাৰ মানে এখন তামখলি আছে, যিখন এতিয়া সত্ৰত মানে সংৰক্ষণ হৈ আছে, আনিবলৈ কথা পাতি থকা হৈছে। ধৰক তেনেকুৱা কিছুমান হেৰি আছে সমল, যিটো লাংটিমা বংশৰ মানে যিজন চুকাফাৰ লগত আহিছিলে, সেই বংশৰে এইটো আপোনাৰ হেৰি আছিলে, এইটো প্লটটো। তেওঁলোকতো কিবা এটা সম্বন্ধ দি মানে ইয়াতে লাচিতক ইয়াতে মৈদাম দিয়া হয়। 3 ঢোল মানে 3টা ঢোল বজালৈ জ্বলকে মাৰে, সেইটো হ'ল পাটমহন্তৰ বংশৰ এইটো হেৰিটো মাটিটো, যিটো নৰাহিলৈতে যিটো প্লট কৰি মানে। আৰু এই লাচিত মৈদামৰ কাষতে আছে আপোনাৰ ফুকনৰ পুখুৰীটো, যিটো ধোৱা পুখুৰী কয়, মৈদাম দিবৰ কাৰণে যিটো শটো ধুৱে, সেইটো পুখুৰী কাষতে আছে। বৰ্তমান সেইটো আকল দিয়ে লোৱা নাই, কিন্তু মৈদামটো আকল মানে লৈছে এতিয়ালৈকে। সেইটো সেইকাৰণে এইটো চোৱা চিতা কৰি থকা হৈছে। আৰু এইডোখৰ ধৰক আপোনাৰ আমাৰ এখন লাচিত মৈদাম সংৰক্ষণ সমিতি আছে, সংৰক্ষণ সমিতিয়ে এই হেৰিটো মৈদামটো এডোখৰ চোৱা চিতা কৰে। আৰু মৈদামখন আজি কালিৰ পৰা এনেই খোলা হৈছে, ইয়াত চাফ চিকুণটো দিয়া হৈ আছে, বৰ্তমান অলপ হেৰি হৈ আছে বাৰু। যদি আপোনালোক কোনোবা আহিব বিচাৰে, তেতিয়াহ'লে কালিৰ পৰাটো মুকলি হৈ গৈছে নহয় জানো? কালিৰ পৰা খুলি দিয়া হৈছে, গতিকে কোনোবা যদি আহিব বিচাৰে তেতিয়াহ'লে আপোনালোক আহিব পাৰিব। আৰু লগতে আমাৰ এই অডিটৰিয়ামৰ কাম চলি আছে, অডিটৰিয়াম এটা আৰু চাই যাব পাৰিব। অলপ কাম আছে বাকী, হয়তো অলপ দিনৰ পাছতে কমিটিটো ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰে, কিবা এটা অৰিহণা লৈ। তেনেকুৱা এখন ৰেষ্টুৰেণ্ট হ'ব ন? আৰু এইফালে এণ্টিগেট হ'ব মানে, এইফালে এণ্ট্ৰি হ'ব। আৰু এইখিনি দেখিছে আপোনালোকে দাদাই পূৰা চাফ চিকুণ কৰি আছে। আৰু এতিয়া আমি মিউজিয়ামৰ যিখিনি বস্তু আছে, বস্তুখিনি চাই এতিয়া আমি ইয়াৰ লগতে পাৰ্ক এখনো আছে, ইয়াতে অলপ সময় কটাই আমি ঘৰমুখী হ'ম আৰু